ফ্ৰেণ্ডছ কিচেন অফ অংকিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বনাব লৈছোঁ ডাল পিঠা আৰু এই ডাল পিঠানো কেনেকৈ বনালোঁ তাকে আজি দেখাব চেষ্টা কৰিছোঁ। পানীখিনি দি দালিখিনি ভালকৈ ৩-৪ বাৰমান ধুই লৈছোঁ আৰু এটা পাত্ৰত মই জোখ অনুসৰি আটা লৈছোঁ আৰু সোৱাদ অনুসৰি ইয়াত দিছোঁ অকণ নিমখ আৰু এইখিনি গৰম পানী দি ধুনীয়াকৈ আটাখিনি সানি ল'ম। আমি সাধাৰণতে ৰুটি যেনেকৈ সানো আটাখিনি সেইটো তেনেকৈ সানিলেই হ'ব আৰু মই এতিয়া ধুনীয়াকৈ এইখিনি সানি ল'ম আৰু এতিয়া মই এইখিনিটো বেলি লৈছোঁ। পিঠাটো বেছি ডাঙৰ কৰিব নালাগে, মিডিয়াম সাইজত বেলিলেই হ'ল। এনেদৰে দুই কাষৰ পৰা মই জইন লগাই দিছোঁ আৰু এইটো শেপত মই এতিয়া পিঠাখন বেলি ৰেডি কৰিছোঁ। আৰু এটা শেপত মই কৰি দেখাইছোঁ। বনাবলৈ অতি সহজ আৰু ৰেচিপিটো খুব সিম্পল হয় আৰু এনেদৰে মই কৰি লৈছোঁ হাতেৰে। এইখনো আমাৰ দুটা শেপত এটা ৰেডি হৈছে। এতিয়া মই চাওক এইখিনি ধুনীয়াকৈ বনাই ল'লোঁ আৰু মই ইয়াত এটা পিঁয়াজ আৰু পাঁচফোৰণ লৈছোঁ। ইফালে এতিয়া মই কেৰাহীখন পাতি দিছোঁ আৰু এইখন গৰম হওঁতে ইয়াত দিছোঁ সৰিয়হ তেল আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু তাত দিছোঁ এতিয়া পাঁচফোৰণখিনি অকণমান ৰঙচুৱা কৰি ভাজি ইয়াতে মই এতিয়া কাটি থোৱা পিঁয়াজখিনিও এনেদৰে ভাজি ল'লোঁ আৰু এইখিনিত এতিয়া মই দালিখিনি দি দিছোঁ আৰু দালিখিনি দি এনেকৈ অকণমান সময় লৰাই লওঁ আৰু এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ ইয়াতে হালধি এতিয়া এইখিনি দি ভালকৈ লৰাই লওঁ। দালিখিনি এইখিনি সময়তে অলপ বেছিকৈ ভাজিব লাগে, তেতিয়া পিঠাখন ডাল পিঠাৰ খাবলৈ ভাল হয়। আৰু ইয়াতে মই এটা জলকীয়া এনেদৰে কাটি দিছোঁ আৰু এইখিনি অকণ সময় এনেদৰে মই লৰাই ভাজি ল'ম আৰু এতিয়া আমাৰ এইখিনি প্ৰায় ভাজা হৈ গৈছে আৰু এতিয়া মই ইয়াতে পানী দি লৈছোঁ। পানী মই ডাঙৰ গিলাচেৰে এগিলাচ দিছোঁ আৰু এতিয়া ভালকৈ এবাৰ লৰাই দি এতিয়া মই তাৰ ঢাকনাখন মাৰি প্ৰায় 5-6 মিনিটমান সময় ৰাখি থ'ম। এইখিনিতে গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ আৰু এতিয়া প্ৰায় 5-6 মিনিট সময় হৈ গৈছে। এতিয়া মই ঢাকনাখন দাঙি চাইছোঁ আৰু এইখিনি অকণ আধা সিজা নিচিনা হৈ গৈছে আৰু এইখিনি অকণমান হেতা পাতেৰে লৰাই মই উঠাই দেখাইছোঁ। এয়া অকণ সিজিছে কিন্তু ভালকৈ সিজা হোৱা নাই আৰু ইয়াতে পানীৰ পৰিমাণটো কমি গৈছে। মই আৰু অকণমান পানী দি লৈছোঁ। এতিয়া এইখিনি আকৌ অকণমান সময় ঢাকনা মাৰি প্ৰায় 2 মিনিটমান সময় ৰাখি থ'ম আৰু এতিয়া 2 মিনিট হৈ গৈছে। ঢাকনাখন মই দাঙি চাইছোঁ আৰু এতিয়া ইয়াতে পিঠাখিনি দিব সময় হৈ গৈছে। চাওকচোন দালিখিনি অলপ প্ৰায় সিজিছেই আৰু এনেকৈ গোটা হৈ থাকোঁতেই পিঠাখিনি মই ইয়াতে দি দিছোঁ। এনেদৰে বনাই খাই চাব, খাবলৈ বহুত ভাল হয়। যিসকলে এনেদৰে বনাই খোৱা নাই এবাৰ খাই চাব। আৰু এতিয়া মই এইখিনি এবাৰ লাহেকৈ লৰাই দি আকৌ ঢাকনাখন মাৰি 2 মিনিট সময় ৰাখি থৈছোঁ। এই 2 মিনিটৰ পিছত আকৌ ঢাকনাখন মই খুলি চাইছোঁ আৰু এইখিনি প্ৰায় হৈ গৈছে এতিয়া। আৰু আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ।